হোৱাটছআপত আহিছে এটা নতুন প্ৰাইভেচি আপডেট। নমস্কাৰ আইছ, মই চিত্ৰাজ আপোনালোকক টেক অসমীয়ালৈ। আজি আমি লৈ আহিছোঁ টেক অসমীয়াৰ ফালৰ পৰা এটি নতুন টেক আপডেট, য'ত আমি আলোচনা কৰিম হোৱাটছআপৰ এটি নতুন আপডেট, যিটো অতি শীঘ্ৰেই আহিব আমাৰ হাতলৈ। হোৱাটছআপ হৈছে এটা মেছেজিং এপ্লিকেশ্যন, যিটো ব্যৱহৃত হয় পৃথিৱীৰ প্ৰায়ভাগ দেশতে। বিশেষকৈ ভাৰতত ইয়াক ব্যৱহাৰ কৰা জনসাধাৰণৰ সংখ্যা অতিকৈয়ে বেছি। আজিৰ সময়ত হোৱাটছআপ হৈছে ফেচবুকতকৈও অধিক ব্যৱহৃত এটা এপ্লিকেশ্যন, আৰু বেছিভাগেই নিজৰ প্ৰাইভেট বা জৰুৰী তথ্য, পাৰ্চনেল চাট আৰু বহুতো পাৰ্চনেল ফটো, ভিডিঅ' বা ডকুমেণ্টছ শ্বেয়াৰ কৰে হোৱাটছআপৰ জৰিয়তে। আৰু এইবিলাক তথ্য আপুনি কেতিয়াও নিবিচাৰিব অন্য এজনে দেখাটো বা পঢ়াটো। এইবিলাক চাট, ফটো, ডকুমেণ্টছ আৰু ভিডিঅ' তেতিয়ালৈ আপোনাৰ চাট লিষ্টত থাকে যেতিয়ালৈ আপুনি এইবিলাক নিজেই ডিলিট নকৰে। কিন্তু কেতিয়াবা এনেকুৱা হোৱা দেখা যায় যে আপুনি ফোনটো আনলক কৰি হোৱাটছআপ খুলি থৈ অন্য কোনো কামত বিজি হৈ পৰে, আৰু এই চেগতে আপোনাৰ প্ৰাইভেট চাট, ফটো, ডকুমেণ্টছ আৰু ভিডিঅ'বিলাক যাই পৰে অন্য এজন ব্যক্তিৰ হাতত, আৰু ইয়াৰ সুবিধা অনুযায়ী চুৰিও কৰিব পাৰে অন্য এজন ব্যক্তিয়ে, যিটো আপুনি কেতিয়াও নিবিচাৰে। কিন্তু এতিয়া আপুনি চিন্তা কৰিব নালাগে, কাৰণ হোৱাটছআপে আনি আছে ইয়াৰ এটা সমাধান। হোৱাটছআপত আহিব পাৰে এটা নতুন ফিচাৰ বা এটা প্ৰাইভেচি ছিকিউৰিটি ফিচাৰ, যিটো দেখা গৈছে হোৱাটছআপৰ বিটা ভাৰ্চনত, আৰু চলি আছে ইয়াৰ টেষ্টিং। এই ফিচাৰ অনুযায়ী এজন ইউজাৰে পঠোৱা মেছেজ এটা নিৰ্দিষ্ট সময়ৰ মূৰত ডিলিট হৈ যাব হোৱাটছআপৰ পৰা। লিক অনুযায়ী এজন ইউজাৰে আন এজন ইউজাৰক মেছেজ পঠোৱাৰ পিছত আনজন ইউজাৰে যেতিয়া মেছেজটো চাব বা পঢ়িব, তাৰ নিৰ্দিষ্ট সময়ৰ মূৰতেই ডিলিট হৈ যাব এই মেছেজটো হোৱাটছআপৰ পৰা। ইয়াক এক্টিভ কৰিবলৈ আপুনি যাব লাগিব গ্ৰুপ ইনফ'ত। তাত গৈ কেনে ডিজেপিয়াৰিং মেছেজ এনেবল কৰিব লাগিব, আৰু তাৰ পিছত যিটো চাট আপুনি ডিজেপিয়াৰত মাৰ্ক কৰিব, সেই চাটটো এটা নিৰ্দিষ্ট সময়ৰ মূৰতেই নিজেই ডিলিট হৈ যাব হোৱাটছআপৰ পৰা। হোৱাটছআপত আহিবলগীয়া এই নতুন ফিচাৰটোৱে আমাৰ বিভিন্ন ধৰণে সহায় বা সুবিধা কৰিব বুলি ক'ব পাৰি, কাৰণ তেতিয়া অন্য কোনোৱে আমাৰ মেছেজ, প্ৰাইভেট ডকুমেণ্টছ বা ফটো চাব বা চুৰি কৰিব নোৱাৰিব। আজিৰ টেক আপডেট ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মই চিত্ৰাজ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।